যাৰ লগত থাকি মানসিক শান্তি পোৱা যায় তেওঁৰ পৰা সময় একেবাৰেই পোৱা নাযায়। নিজৰ দুখ বুকুত ভৰি আছে তথাপিও আনৰ দুখ দেখিলে হৃদয় কান্দি উঠে। মোৰ কথাত যেতিয়া কোনোবাই কষ্ট পায় কিছু সময়ৰ পাছত মই তেওঁতকৈ বেছি কষ্ট পাওঁ। কিমান যে মানুহৰ সংগ দিলো তাৰ হয়তো হিচাপ নাই, কিন্তু পিছলৈ ঘূৰি চাই দেখিলো কাষত কোনোৱেই নাই। কোনোবাই আপোনাক বাৰে বাৰে অৱহেলা কৰি থাকিলে তেওঁক আমনি কৰিব এৰি দিয়ক, কাৰণ য'ত আপুনি মূল্যহীন তাত থকাৰ প্ৰয়োজনীয়তাই ক'ত? প্ৰেমৰ প্ৰতি সন্মান সদায় আছে, কিন্তু প্ৰেমৰ নামত স্বাৰ্থ ৰখা, প্ৰেমক লৈ নাটক ৰচা মানুহৰ বাবে সন্মান কোনোদিনে নাথাকে। অৱহেলিত যিমানেই হ'ব এদিন আপুনিও শিলৰ দৰে কঠিন হৈ পৰিব, তেতিয়া আপোনাক কোনেও ভাঙিব নোৱাৰিব। যিসকল মানুহক অন্তৰৰ কথাবোৰ খুলি কৈছিলো সেই মানুহবোৰেই আজি মোক হাঁহিৰ পাত্ৰ কৰি থৈ গ'ল। যি সম্পৰ্কত সন্মান নাই সেই সম্পৰ্ক বেছি দিন নাথাকে। ইজনে সিজনে মাত্ৰ নিজৰ নিজৰ কথাখিনি প্ৰকাশ কৰিলেই নহ'ব, দুয়োৰে অনুভৱখিনিক ইজনে সিজনক সন্মান কৰিব লাগিব।